मेरा नाम है नीमा denzongpa। অসমৰ লগতে নৰ্থ ইষ্টক গৌৰৱান্বিত কৰা সুৰভি দাস এতিয়া চৰ্চাত। অসমৰ জীয়ৰী সুৰভি দাসে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা টিভি চেনেলত অভিনয় কৰিবলৈ সুযোগ পায়। বন্ধু বান্ধৱীসকল কালাৰ্ছ টিভিত সম্প্ৰচাৰিত হ'বলগীয়া নিমা denzongpa নামৰ এই হিন্দী চিৰিয়েলখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জীয়ৰী সুৰভি দাসে। অহা 23 আগষ্টৰ পৰা আপোনালোকে দেখিবলৈ পাব কালাৰ্ছ টিভিত মুখ্য চৰিত্ৰত অভিনয় কৰা সুৰভি দাসৰ নিমা denzongpa নামৰ এই চিৰিয়েলখন। और नॉर्थ ईस्ट से निकलकर दुनिया जीतने का सफर कितना मुश्किल होता है। সুৰভি দাসৰ এই যাত্ৰা যাতে সদায় অব্যাহত থাকক তাৰেই কামনা কৰিলোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই থ'ব নাপাহৰিব।